হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰলৈ এবিধ নতুন ৰেচিপি লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ এবিধ নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিবিধ হৈছে ৰঙালাও ফুলৰ সৈতে মাছৰ মচমচীয়া ফ্ৰাই আৰু লগতে বগা সৰিয়হৰ কাৰী। আপোনালোকে বাৰু খাইছেনে? এই ৰেচিপিবিধ মোক কমেণ্ট কৰি জনাবচোন। প্ৰথমতে ৰঙালাও ফুলৰ সৈতে মাছৰ ফ্ৰাই বনাবৰ বাবে প্ৰথমতে মই ৰঙালাও গছৰ ফুল 4পাহ লৈছোঁ। লগত মাছ 2 পিচৰ মাজৰ কাঁইট দুডাল এৰুৱাই এনেদৰে 4 টুকুৰা কৰি লৈছোঁ। মাছ কেইপিচ বেছি কাঁইটীয়া মাছ ল'ব নালাগে। এইখন চামুচেৰে 3 চামুচ বেচন লৈ হালধি নিমখ দি ভালদৰে ঘুটি লৈছোঁ। বেচনখিনি বেছি ডাঠকৈ ঘুটিব নালাগে, মই পাতলকৈ ঘুটিছোঁ। লগত এইখন চামুচেৰে 3 চামুচ বগা সৰিয়হ অলপ সময় তিয়াই থৈ এনেদৰে মিক্সিত পিচি লৈছোঁ। আৰু ইয়াত পিঁয়াজ আদা নহৰু পেষ্টখিনিৰ পৰা অলপ দি ভালদৰে ঘুটি লৈছোঁ। ইয়াত নিমখো এড কৰা আছে, মই পিছোতেই নিমখ দি দিছিলোঁ। মই যিহেতু সৰিয়হৰ কাৰীও বনাম, সেইবাবে মই সৰিয়হখিনি সৰহকৈ লৈছোঁ। এতিয়া মাছৰ টুকুৰা এটাৰ পৰা এটা টুকুৰা এনেদৰে সৰিয়হখিনিত লেটিয়াই লৈছোঁ। লেটিয়াই লৈ মই ফুল এপাহৰ মাজত এনেদৰে সুমুৱাই দিছোঁ। এতিয়া ফুলৰ পাহকেইটাৰ ইটো পাহৰ লগত সিটো পাহ ভালদৰে বেচন দি আঠা দি দিছোঁ। আঠাটো ভালকৈ দিব যাতে খোল খাই নাযায়। ইটো পাহৰ লগত সিটো পাহ আঠা দিয়াৰ পাছত মই এতিয়া গোটেই ফুলপাহ বেচনত লেটিয়াই এনেদৰে থৈ দিছোঁ। চাওক, মই আকৌ এপাহ ফুল দেখুৱাই দিছোঁ মাছৰ সৈতে। এনেদৰে খাই চাবচোন, খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকে তৰকাৰী নবনায়ো এনেদৰে ফ্ৰাই কৰিও খাব পাৰে। এনেদৰে খায়ো খুব ভাল লাগে। এতিয়া কেৰাহীত মই পৰিমাণ অনুযায়ী মিঠাতেল দি মই 2 পাহ ফুল দি দিছোঁ। কেৰাহীত ফুল কেইপাহ দিওঁতে মন কৰিব যাতে ইটো পাহৰ লগত সিটো পাহ লাগি নাযায়। এইখিনি ভালদৰে লৰাই দিছোঁ। গেছটো মিডিয়ামতে ৰাখিব, কাৰণ মাছখিনি ফ্ৰাই কৰা আছে, সেইবাবে মিডিয়ামত ৰাখিলেই হ'ব, ল' কৰিব নালাগে। চাওকচোন, এইখিনি হৈ গৈছে আৰু মই ভালদৰে কাঢ়ি দিছোঁ। মই আপোনালোকক আগতেও কৈছোঁ যে তৰকাৰী নবনায়ো আপোনালোকে এনেদৰে ফ্ৰাই কৰিও খাব পাৰে। এনেদৰে খায়ো খুব ভাল লাগে। এতিয়া পিছৰ ফুল দুপাহো মই এনেদৰে কেৰাহীত দি দিছোঁ আৰু এনেদৰে মই 4 পাহ ফুল ফ্ৰাই কৰি ল'লোঁ। এতিয়া কাৰীখনৰ বাবে মই ফ্ৰাই কৰি ৰৈ যোৱা মিঠাতেলখিনিতে পাঁচফোৰণ কেইটামান দি দিছোঁ। লগত এটা পিঁয়াজ এনেদৰে কাটি ইয়াত দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত মই আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি লগত হালধি আৰু নিমখ এড কৰি ইয়াত দি দিছোঁ। মই তৰকাৰীখন একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু লগত জিৰা গুড়ি, ৰেড চিলি পাউডাৰ আৰু মিট মছলা অলপ মই ইয়াত দি দিছোঁ। ইয়াত পিচি থোৱা বগা সৰিয়হখিনিও দি দিছোঁ। লগত বিলাহী 2টা এনেদৰে কাটি ইয়াত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ইয়াত মই কুহুমীয়া গৰম পানী দি দিছোঁ। আপোনালোকে কাৰীখন নিজৰ ইচ্ছামতেই বনাব পাৰে। পাৰিলে ইয়াত মছলা সৰহকৈও দিব পাৰে। মই তেনেই চিম্পুলকৈ বনাইছোঁ। এইখিনি উতলি অহাৰ পিছত ইয়াত মই ফ্ৰাই কৰি থোৱা ফুলকেইপাহ দি দিছোঁ।
এটা কথা মন কৰিব, ফ্ৰাই কৰি থোৱা ৰঙালাও ফুলকেইপাহ কাৰীখনৰ পূৰা উতল অহাৰ পিছতহে ফুলকেইপাহ দিব, আগত কেতিয়াও নিদিব, আগত দিলে ভাঙি যাব পাৰে। ইয়াত এতিয়া ভাজি থোৱা কাজু বাদাম কেইটামানো এড কৰি দিলোঁ। আৰু অকণমান সময়ৰ পিছতে এইখিনি হৈ গৈছে আৰু মই এতিয়া গেছটো অফ কৰি এইখিনি এনেদৰে অকণ সময়ৰ বাবে চাওকচোন, এইখিনি মই কাঢ়ি দিলোঁ আৰু দেখিবলৈ যিমানেই ধুনীয়া হৈছে, খাবলৈ তাতোতকৈ বেছি সোৱাদ লগা হৈছিলে। আৰু মই এপাহ ফুল দেখাই দিছোঁ, চাওকচোন কিমান ফুলি গ'ল। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। ৰেচিপিবিধ যদি আজিলৈকে বনোৱা নাই তেন্তে এবাৰ ঘৰত বনাই চাবচোন। ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলত আপুনি নতুন হয়, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।